ওচৰত আহক হেল্ল' ফেলাৰ্ছ ৱেলকাম টু মাই ফুডলেণ্ড মই আপোনালোকৰ প্ৰীতি নিজান So, আজি চাগে আপোনালোকে অকণমান বেলেগ দেখিছে উপায় নাই ৰাস্তাত গৈ থাকোঁতে কম যে কেছটো কি আৰু আজি মই নিজে ড্ৰাইভ কৰিব লাগিব আৰু কেছ নাই বাৰু চ' ষ্টে টিউনড এণ্ড ৰাস্তাটো দেখাই আছোঁ আজি এখন নতুন ৰেষ্টুৰেণ্টত যাম চ' মোৰ লগত গৈ থাকক দেখাই আছোঁ অ'কে চ' আমি ঘৰৰ পৰা ওলাই এতিয়া এনেকৈ আগৰলাৰ সন্মুখৰ ৰাস্তাটো উঠিম আৰু ৰাস্তাটোৰে গৈ আমি ষ্ট্ৰেইট গৈ থাকিম যেতিয়ালৈকে আমি ৰিলায়েন্স ডিজিটেল নাপাওঁ তেতিয়ালৈকে আমি ষ্ট্ৰেইট গৈ থাকিম বঙাইগাঁৱৰ ৰিলায়েন্স ডিজিটেলখন পাৰ হৈ যদি আপোনালোকে চাপাগুৰিৰ ফালৰ পৰা আহি আছে এইখন চাওক ৰিলায়েন্স ডিজিটেল ৰাইট ছাইডে সেইখন ক্ৰছ কৰি আপুনি লেফ্ট ছাইডে এটা মছজিদ পাব আপোনালোকে তো সেই মছজিদখন পাৰ হৈয়ে লেফ্ট ছাইডে ওপৰত চাব এইখন ললিৱে ৰেষ্টুৰেণ্ট এইখন লেফ্ট ছাইডে এইখনতে আমি এতিয়া আহিম গাড়ীখন ৰখাই লওঁ এইখন আমাৰ ললিৱে ৰেষ্টুৰেণ্টখন য'ত আমি আহিবলগীয়া আছিলে ৱাও চিৰিটোচোন বেলেগ একেবাৰে অ'কে এইখিনিত যাওঁতে অকণমান সাৱধান আপোনালোকে যদি আহে অকণমান সাৱধান হ'ব চিৰিটো মানে নেৰ' হয় চ' অকণমান সাৱধানেৰে যাব ময়ো খুব এটা এনেধৰণৰ চিৰি থাকিলে ইমান এটা ভাল নাপাওঁ কিন্তু উপায় নাই আৰু খাবলৈতো আহিবই লাগিব দিয়কচোন ইয়াত বিৰিয়ানী বুলি লিখা আছে গতিকে মষ্ট প্ৰবেবলি আজি বিৰিয়ানী কিবাটো স্পেচিয়েল পাম হয়নে নাই চাওঁচোন এইখন ৰেষ্টুৰেণ্টখনত আহি পালোঁ এণ্ড কোনো নাই বাৰু বাট বহি উঠি আপোনালোকক ডিটেইলছত দেখাই আছোঁ যে ইণ্টেৰিয়ৰ প্লাছ কি ডিছ পায় এণ্ড বঙাইগাঁওবাসীৰ কাৰণে খুবেই ভাল কথা যে এইখন নতুনকৈ খুলিছে এণ্ড মইতো ফাৰ্ষ্ট দেখিয়ে ইমপ্ৰেছ হৈ গৈছোঁ এতিয়া ৰেচিপিজবোৰ দেখিলেহে গম পাম ইণ্টেৰিয়ৰ টুৰ দি আছোঁ অকণমান পিছত আমি অৰ্ডাৰ কৰিলোঁ কি পায় চাই লওঁ আপোনাৰ মেনুখন আপোনালোকৰ এনেকুৱা ধৰণৰ দম বিৰিয়ানী 100 পোলাও চিকেন কষা জুচি চিকেন ফ্ৰাই অ'কে চিকেন ফ্ৰাই 10 পিচ 100 ৰুপিজৰ ইমপ্ৰেছিভ আলু টিক্কি বাৰ্গাৰ মোৰ আইটেমছ অন দ্য ৱে ডেট মিনছ এওঁলোকৰ যিহেতু নতুনকৈ খুলিছে চ' আই থিংক চাওঁ পিছফালে নাই চ' ডেট মিনছ এইকেইটাই ৰেচিপি হয় আপোনালোকৰ ডিছ হয় দামবিলাক ৰিজনেবলে লাগি আছে বাট কোৱাণ্টিটি চালেহে গম পাম যে কেনেকুৱা এণ্ড যে এওঁলোকৰ স্পেচিয়েল কি হয় দাদা আপোনালোকৰ স্পেচিয়েল কি হ'ব এনে বিৰিয়ানী স্পেচিয়েল প্ৰডাক্ট অ'কে বিৰিয়ানী এতিয়া এইকেইটাই আইটেম হৈ আছে ন প্ৰডাক্ট হৈ আছে ঠিক আছে অৰ্ডাৰটো কৰিলোঁ এতিয়া আপোনালোকে অকণমান শ্বৰ্ট কেইটামান চাওক ইণ্টেৰিয়ৰৰ দেন ৰিভিউ দি আছোঁ আমাৰ বিৰিয়ানী আহি পাইছে ইয়াত বহুত ইউনিক বস্তু এটা দেখিবলৈ পাইছোঁ এইখন চাওক এইখন হ'ল স্পুন এণ্ড এইখন হ'ল প্লেট অবভিয়াছলি আপোনালোকে জানে স্পুন আৰু প্লেট বাট ইয়াৰে এটা স্পেচিয়েলিটি আছে কি এইখন আপোনালোকৰ তামোলৰ ঢকুৱা যে আমি এই সৰুতে খেলিছিলোঁ যে তাত সেইটোৰে বনোৱা মানে বেচিকেলি বায়'ডিগ্ৰেডেবল হয় এইকেইটা প্লাষ্টিক ইউজ নকৰে এওঁলোকে আমি হাফ প্লেট অৰ্ডাৰ কৰিছিলোঁ এণ্ড চাওঁ
লুক এট দিছ এমাউণ্ট মানে ইমান হেভি এমাউণ্ট দিছে এণ্ড ওপৰত যে গাৰ্নিছ কৰি দিছে ফ্ৰাইড অনিয়নেৰে চ' এইটো মোৰ বহুত ভাল লাগিছে এতিয়া ফাৰ্ষ্ট অফ অল চেনিটাইজাৰ ডেটল চেনিটাইজাৰ মাছখন খুলি লৈছোঁ যিহেতু এতিয়া ৰিভিউ টাইম হয় এণ্ড য়েছ বায়'ডিগ্ৰেডেবল ইক' ফ্ৰেণ্ডলি স্পুন এণ্ড ইক' ফ্ৰেণ্ডলি প্লেটৰ পৰা আমি লৈ এতিয়া টেষ্ট কৰিম বিৰিয়ানীৰ এই স্মেলটো এটা ভাল বিৰিয়ানীৰ পেহচান চ' কিমান কোৱান্টিটি দিছে মই দেখালোৱে লেটছ ট্ৰাই One second. মজা মানে মই আচলতে বহুত দিনৰ মূৰত বিৰিয়ানী খাইছোঁ যিটো ফ্লেভাৰ হয় বিৰিয়ানীৰ একজেক্টলি সেইটো আহি আছে আৰু যিটো আপোনাৰ ওপৰত যে অনিয়নখিনি যে দি দিছে অনিয়নখিনি দিয়াৰ কাৰণে ইমান ধুনীয়া ফ্ৰাইড অনিয়নৰ স্মেল আহি আছে নহয় আৰু মানে যিটো পাৰ্টিকুলাৰলি এটা গৰম মছলাৰ যিটো দানা ধৰা হ'ল আপোনাৰ ইলাইচি তাৰপিছত লং তেজপাত জাবিত্ৰী এইবিলাকৰ পৰা এটা ফ্লেভাৰ আহি আছে সেইটো কাৰণে মই বহুত ভাল লাগিছে আৰু নাজানো হয়নে নাই কথাটো বাট ইয়াত এইখন প্লেটত দিয়াৰ কাৰণে চাগে বেলেগেই ফ্লেভাৰ পাই আছোঁ মই বাট মোৰ এটা বস্তু খালি হেৰি লাগিছে বিকজ মই আলু প্ৰিয় মানুহ বিৰিয়ানীত আলু দিয়ে কিছুমানত কলকাতা বিৰিয়ানী স্পেচিয়েলি দিয়ে মই ইয়াত আলুটো জাষ্ট পোৱা নাই যদি কোনোবাই আলু ভাল পায় খাই বিৰিয়ানীত তো তেওঁলোকে একচুৱেলি জানি লোৱাটো ভাল যে ইয়াত আলুটো নিদিয়ে কিছুমানে এক্সপেক্ট কৰি আহিব বা দেন আলু নিদিব তেওঁলোকৰ মনটো বেয়া লাগিব ন আদাৰৱাইজ বিৰিয়ানীৰ যিটো ফ্লেভাৰ ন উফ মাশাআল্লাহ কি বঢ়িয়া আৰু মই বিৰিয়ানীৰ লগত ৰাইতা নাথাকিলেও কোক লাগে মোক একজেক্টলি কোক লাগে আশ্চৰ্যজনক চিৰিয়াছ চ' ইয়াত চিকেন এক পিচ দিছে এণ্ড চিকেনটো এতিয়া ট্ৰাই কৰি চাওঁ কেনেকুৱা লাগে অবভিয়াছলি আমি ইণ্ডিয়ান হয় হাতেৰে ট্ৰাই কৰিটো ক'লোৱে চিকেনটো কেনেকুৱা লাগে খাই চাওঁ ইয়াত য়েছ এক পিচ চিকেন দিছে যিহেতু হাফ প্লেট লৈছিলোঁ চ' এক পিচ চিকেন বাট চাওক চিকেনৰ পিচটো হাফ প্লেট হিচাপত ভাল দিছে আৰু এতিয়া চাওঁ টেক্সাৰটো কেনেকুৱা চাওক মই লাহেকৈ এনেকৈ দিছোঁ পূৰা ওলাই গৈছে য়েছ ইট ইজ জুচি চাওক ওলাই গৈছে এণ্ড মই খাই চাওঁ তেতিয়া গম পাম অ'কে নাইচ এতিয়া চিকেনৰ লগত অকণমান ৰাইচ খাইছোঁ অনিয়ন ফ্ৰাইড অনিয়নৰ লগত আশ্চৰ্যজনক য়েছ মই ক'বই লাগিব তাৰ লগত মোৰ ফেভৰেট কোক সোনে পে সুহাগা ইউ কেন ৰিয়েলি ট্ৰাই দিছ আৰু কিছুমানৰ চাগে টেষ্ট বেলেগো হ'ব পাৰে বা ইয়াত আহি ট্ৰাই কৰি চাওক এইটো দেন গম পাব যে কেনেকুৱা লাগে খাই এণ্ড ইউ কেন ট্ৰাই দিছ এইটো আমি লৈছিলোঁ প্লেটাৰ ভেজ পোলাও উইথ চিকেন কষা চ' এইটো আমি হাফ প্লেট লৈছিলোঁ হাফ প্লেটটোৰ দাম হ'ল আপোনালোকৰ হাফ প্লেটৰ দাম 100 এণ্ড এইটো কম্বো মিল হয় চ' আই থিংক কোৱান্টিটি ইজ ৰিয়েলি গুড পোলাও অ'কে মই বহুত দিন পোলাও খোৱা নাই এণ্ড হাফ প্লেট হিচাপত ৰিয়েলি ৱৰ্থ ইট ইয়াৰ কোৱান্টিটি ৱাইজ বিকজ চাওক আপোনালোকে কোৱান্টিটিটো মই অকণমান আগতে দেখালোৱে এণ্ড হাফ প্লেট হিচাপত ভালেখিনি দিছে এণ্ড লেটছ ট্ৰাই ইট চিকেন জোলৰ লগত অ'কে অকণমান পোলাও ছিংগলকৈ খাই চাওঁ তেতিয়া পোলাও ফ্লেভাৰটো গম পাম
নাইচ বাট মই পাৰ্চনেলি পোলাওটো অকণমান স্লাইটলি মিঠা হ'লে ভাল পাওঁ মোৰ পাৰ্চনেল টেষ্ট বাট হয় সেইটো বাট আদাৰৱাইজ পোলাওৰ লগত যদি আপুনি চিকেনটো খায় মানে কম্বো মিলটো এইটো একেলগে যদি খায় তেনেহ'লে ইট গ'জ ৰাইট এণ্ড পোলাওত আপোনালোকে ভালেখিনি গৰম মছলা দেখা পাব তেওঁলোকে পূৰা ফ্লেভাৰ ভালেখিনি দিছে এতিয়া চিকেনটো চাওঁ কেনেকুৱা ইয়াতো হাফ প্লেটত 1 পিচ চিকেন বাট চাওক আপোনালোকে পূৰা গৰম ডাঙৰ ধোৱা ওলাইছে দেখিছেনে নাই কেমেৰাত গম নাপাওঁ বাট চাওঁ এতিয়া চিকেনটো কেনেকুৱা হয় অ'কে ইয়াৰে চিকেনটো বহুত ছফ্ট মই লাৰি দিয়াৰ লগালগ ওলাই গৈছে চাওক আপোনালোকে মই লাৰি দিয়াৰ লগালগ ওলাই গৈছে চ' ছফ্ট এণ্ড টেণ্ডাৰ চ' ছফ্ট খাই চাওঁ নাইচ ইট ৰিয়েলি টেষ্ট নাইচ এতিয়া অকণমান জোল আৰু পোলাও খাই চাওঁ অ'কে মই এই কম্বো মিলটো চ' পাইছোঁ এভাৰেজ নট ডেট হাইপ ক্ৰিয়েট কৰা নাই যে বোলে বহুত বেছি একদম টেষ্টি বাট এভাৰেজ হয় বাট যিটো বিৰিয়ানী মই ফ্লেভাৰ পাইছিলোঁ পূৰা ফ্লেভাৰফুল সেইটো অকণমান মই কম পাইছোঁ পোলাওৰ ক্ষেত্ৰত বাট অভাৰঅল যদি আপুনি এটা কম্বো মিল হিচাপে যদি চায় অভাৰঅল মিল হিচাপে এইটো ভালেই গৈ আছে এজন যদি হাফ প্লেট যদি কোনোবাই খাব বিচাৰিছে লোকেল মুৰ্গীৰ জোলৰ লগত আমি পোলাওটো খাম তেনেহ'লে ইট গ'জ পাৰফেক্টলি ৰাইট মানে কোনো আপোনাৰ প্ৰব্লেম নাই আৰু তাৰ লগত যদি কোক লৈ লয় বঢ়িয়া বাট মই অকণমান পোলাও ফ্লেভাৰটো অকণমান কম পাইছোঁ স্লাইটলি ত' এওঁলোকে আমাক কমপ্লিমেণ্টাৰী চিকেনৰ ডিছ এটা দিম বুলি ক'লে চ' সেইটো ট্ৰাই কৰোঁ নেক্সট বয়লার চিকেন দিলু না Okay. এই বরফটা তাতে Okay. এনিমেটো মানে প্র্যাকটিক্যাল বেচিকেলি আপোনালোকে লোকেল প্ৰডাক্টটো আপোনালোকে হেৰি কৰি আছে প্ৰমোট কৰি আছে টেকনিকেল এৰৰ আৰু মোৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ ক'বানে নাই তুমি য়েছ ডেফিনেটলি ক'ম মোৰ ভণ্টিৰ ভোকেল ফৰ লোকেল য়েছ একজেক্টলি লোকেল বিজনেছক